হাই ফ্ৰেণ্ডছ, কি খবৰ সকলোৰে? মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো ভিডিঅ' লক্ষ্মী পূজাৰ দিনাখনৰে হয়। ভিডিঅ'টো দিওঁতে বহুতখিনি পলম হ'ল, তথাপিও আপোনালোকে চাব বুলি আশা কৰিছোঁ। লক্ষ্মী পূজাৰ দিনটো যিহেতু শুভ, সেইদিনাখনেই আমাৰ ঘৰৰ নতুন ঘৰৰ খুঁটা পুতিছে। যিহেতু খুঁটা পুতা এটা সময় চাই সকলোৱে, সেই সময়টোৰ ভিতৰত হ'বলৈ সকলোৱে দৌৰাদৌৰিকৈ কামবোৰ কৰি আছে। এয়া দাদাহঁতে কামত লাগি গৈছে। ইফালে মা গোঁসাই ঘৰত প্ৰসাদৰ কাম কৰি আছে। প্ৰসাদখিনি ঠিক কৰি আছে, প্ৰসাদ ধুইছে। যিহেতু এয়া বালি চিমেণ্টৰ কাম কৰি থকা হৈছে, চব বোকা বোকা হৈ গৈছে। ইফালে এওঁ কিবা চাই আছিলেগৈ। আৰু সেইখিনি জেগাতে যিহেতু খুঁটা পুতা নিয়মটো কৰিব, সেই নিয়ম কৰা জেগাখিনি ভালকৈ চাফ চিকুণ কৰি ঠিক কৰি লৈছে। ইফালে এওঁ কিবা দেখুৱাই আছিলেগৈ, ভাইটিহঁত চব চাই আছে তাত। এয়া আমাৰ খুঁটা পুতিব লাগে নিয়ম কৰিছে। পাপা কৰিলেই, পাপাৰখিনি ভিডিঅ' কৰাই নহ'লে। এয়া মা, যিহেতু মা পাপা প্ৰথমতে দিব লাগিব। এজনী আমাৰ বা, তাৰপিছত মই। এয়া ভাগিনটো, সি অকলে আহিব ভয় কৰি আছে, তাকো দি দিছোঁ। পেহা, আমি সকলোৱে দিলোঁ আৰু। মামা, এইবাৰ আমাৰ ডাঙৰ দেহা আহিছে। এইবাৰ এখেতে। এনেদৰে আমি এজন এজনকৈ সকলোৱে পইচা, ফুল, চিমেণ্ট দি নিয়মখিনি কৰি দিলে। ভিনদেউ আছে। এয়া আমাৰ টিকলা আৰু খুৰাকে দিছে এইবাৰ। এইটো ভাইটিয়ে লাষ্টত দিছে, সি নাৰিকলটো ভাঙি দিছে তাতে। এয়া আমাৰ হৈ গ'ল নিয়ম কৰা। এতিয়া মায়ে প্ৰসাদ ঠিক কৰি আছে, আমি সকলোৱে আছোঁ। নিয়মটো কৰা হোৱাৰ পিছত পূৰা একদম স্পীডত এইবাৰ দাদাহঁতে নিজৰ কাম কৰিছে। সকলোৱে ৰৈ চাই আছে ওচৰত। আমাৰ প্ৰসাদ ঠিক কৰি আছে, হ'লেই আৰু এয়া সূতাটো পুতাৰ পিছত এয়া আগবঢ়াই থৈছিলে যে চাকি জ্বলাই। বাহিৰৰ নিয়মখিনি কৰি হ'ল, এতিয়া মই ভিতৰত আহিছোঁ। দেহাহঁতে কৈ আছে পিঠা বনাবলৈ। এয়া মই গুড় অকণমান কাটি লৈছোঁ। তাৰপিছত বৰা চাউল ৰ'দত শুকাই থৈ দিয়া, ভাজা নাই কিন্তু ৰ'দত শুকাই থৈ দিয়া, তাত অকণমান নিমখ দিছোঁ। এয়া মিঠৈখিনি দি দিছোঁ, দি ভালকৈ এইখিনি মিলাই লৈছোঁ। মিঠৈ অকণ কমি যোৱা নিচিনা লাগিল, সেইকাৰণে আকৌ অকণমান দি দিছোঁ। এয়া মই কুহুমীয়া গৰম পানীৰে অলপ অলপকৈ দিব লাগিব, যিহেতু কেঁচা গুড়া হয়, এইখিনি বেছি পানী শুহি নলয়। এয়া ভালকৈ পানীখিনি অলপ অলপকৈ দি আটা মঠাৰ নিচিনা মঠি ল'ব লাগিব। এয়া মোৰ মঠি হৈ গ'ল।
এতিয়া মই পিঠাকেইটা বনাই ল'ম। এয়া মই পিঠাকেইটা বনাই লৈছোঁ। এতিয়া পেনখন গৰম হওঁতে মই তাত ৰিফাইন দি দিছোঁ। এয়া পিঠাকেইটা এটা এটাকৈ দি দিম। যিহেতু মিঠৈ দিয়া আছে, পটককৈ ৰঙা হৈ যায় পিঠাটো, লুটিয়াই ল'ব লাগিব সোনকালে। পিঠাখিনি লুটিকৈ দি থাকিব লাগিব, তেতিয়া দুইটা ছাইড সিজি যায়, নহ'লে এটা ছাইড বেছিকৈ ৰঙা হৈ যায়, যিহেতু মিঠা বেছিকৈ দিয়া আছে। মোৰ পিঠাকেইটা প্ৰায় হৈছেই। এই পিঠাকেইটা তুলি লৈছোঁ, দেখিছেনে ইমান ধুনীয়া ফুলি ফুলি যায়, বৰা চাউলৰ পিঠা হয়। সন্ধিয়া যিহেতু লক্ষ্মী পূজা আছিলে, সন্ধিয়া নামঘৰত চবতে চাকি দিছে, নাম গাইছে। আমি ওলাই গৈছিলোঁ অকণমান, ওলাই যাওঁতে দেখিলোঁ ইমান ধুনীয়া লাগিছে পৰিৱেশটো। ইফালে লক্ষ্মী পূজাৰ দিনা লক্ষ্মী পূৰ্ণিমা, যোনটো ইমান ধুনীয়াকৈ ওলাইছে। ৰাতি আৰু ভিডিঅ' কৰা নহ'ল। পিছদিনাখন ৰাতিপুৱা আমাৰ নামঘৰত ৰাতিটো নাম কীৰ্তন কৰি থাকে, তাৰপিছত ৰাতিপুৱালৈ প্ৰসাদ দিয়ে, সকলো গাঁৱৰ ৰাইজ যায়। মা দেহাহঁতক লৈ গৈছে। হাই ফ্ৰেণ্ডছ, কি খবৰ সকলোৰে? মোৰ চেনেলৰ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হ'ল লক্ষ্মী পূজাৰ নেক্সট ডে। আজি আমাৰ গাঁৱত সকলো ৰাইজে মিলি লক্ষ্মী মা মূৰ্তি ৰাস্তাই ৰাস্তাই প্ৰচেছন কৰে। আমি সেৱা কৰিব লাগিব সকলোৱে, মই আপোনালোককো দেখুৱাম। এয়া আমি ৰাস্তাত আছোঁ এতিয়া, সেই এফালৰ পৰা আহি আছে। এয়া মা মই ৰেডি হৈ আছোঁ। এয়া ধূপ লগাইছে মা। ৰাস্তাত এখন চেলেং পাৰি দিছোঁ, সকলোৱে দিয়ে নিজৰ নিজৰ ৰাস্তাত। ধূনা লগাই আছোঁ, ধূপ ধূনা ইফালৰ পৰা আহি আছে যে মায়ে গৈ চাই আছে। ইফালে ধূনা জ্বলাই আছোঁ। এই গাঁওখনত যিহেতু সকলোৱে সেৱা কৰে, এঘৰ এঘৰকৈ আহে, আহি পাওঁতে পাওঁতে বহুত দেৰি হৈ যায়।
লক্ষ্মী পূজা পালন কৰে। আপোনালোকৰ ফালে এনেকুৱা নিয়ম আছেনে? এতিয়া সকলো ৰাইজে এনেকৈ গোটেই গাঁৱৰ মানুহে সেৱা কৰিব। তাৰপিছত এটা জেগাত লক্ষ্মী মূৰ্তি থৈ দিব। মোৰ ভিডিঅ'টো চাই কেনে পালে জনাব। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।